যিসকল হায়াৰ ছেকেণ্ডাৰী ষ্টুডেণ্ট বিশেষকৈ ছায়েন্স পঢ়ি আছে তেওঁলোকক মই এটা কথা ৰিকুৱেষ্ট কৰিম যে আমি ছায়েন্সটো খুব চিৰিয়াছলি ল'ব লাগে কাৰণ ছায়েন্সত এমপ্লয়মেণ্ট অপৰচুনিটি আটাইতকৈ বেছি থাকে। দ্বিতীয়তে যিসকলে আমি আৰ্টছ বা কমাৰ্চ পঢ়িছোঁ তেওঁলোকে নৰ্মেল পাঠ্যক্ৰমৰ লগত স্পেচিয়েল থিমেটিক নলেজ যে এই বিষয়টো মই ভাল কৰি শিকিম, এই থিমেটিক নলেজটোৰ বিষয়ে নিজৰ এটা নলেজ আপগ্ৰেড কৰিব লাগে। বহুতে বিএড পঢ়ে কিন্তু বিএডৰো এটা লিমিট আছে। বিএড ইজ এ থিমেটিক নলেজ, কিন্তু বিএড পঢ়িলে আমি টিচাৰ হ'ব পাৰিম, যাৰ টিচাৰ হোৱাৰ এপ্টিটিউড আছে তাৰ ঠিক আছে, নহ'লে ডিগ্ৰী পাছ কৰি পষ্ট গ্ৰেজুৱেট পাছ কৰি আমি আৰু এটা থিমেটিক ছাবজেক্টৰ ওপৰত পঢ়াৰ পিছতহে উই উইল বি এমপ্লয়েবল। আদাৰৱাইজ আমি কেতিয়াও এমপ্লয়েবল হৈ নাথাকোঁ। এতিয়া ইভেন গভৰ্ণমেণ্টত এইবাৰে আমি এডিআৰিত আমি এনাউন্স কৰিছিলোঁ যে আমি 2 লাখ চাকৰি দিম, কিন্তু যেতিয়া আমি গভৰ্ণমেণ্টৰ ভিতৰত আমি ডিছকাশ্যন কৰিছিলোঁ 22,000 চাকৰি অকল হেল্থ ছেক্টৰত যাব। তাতে ক'ত যাব যে থিমেটিক নলেজ, মোক জিএনএম লাগিব, মোক এএনএম লাগিব, মোক লেবৰেটৰী টেকনিচিয়ান লাগিব। আমি ভাবোঁ যে 2 লাখ চাকৰি দিব, আমি এডিআৰিত আহিম। নহয়, গভৰ্ণমেণ্টখনকো কি লাগে যে আমাকো হস্পিটেল চলাবলৈ থিমেটিক নলেজ থকা ষ্টুডেণ্ট লাগে। এতিয়া যেতিয়া আমি 2 লাখ ক'ত ক'ত চাকৰি দিম আমি হিচাপ কৰিছিলোঁ, তেতিয়া আমি দেখিছিলোঁ আটাইতকৈ বেছি আমাক টিচাৰ লাগিব নাম্বাৰ 1, নাম্বাৰ 2 আমাক হেল্থৰ লগত ৰিলেটেড ছাবজেক্ট জনা আমাক ষ্টুডেণ্ট লাগিব। সেইকাৰণে মই ভাবোঁ যে আমাৰ ষ্টুডেণ্টৰ অকল গ্ৰেজুৱেশ্যনটোৱে এইম হ'ব নালাগে, পষ্ট গ্ৰেজুৱেশ্যনটোৱে এইম হ'ব নালাগে, এটা থিমেটিক ছাবজেক্টৰ ওপৰত নিজৰ দখল অনাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিব লাগে। শেষত মই এটাই কথা ক'ম যে এটা এজ আছিলে যিটো এজত চাকৰি বাকৰি টকা পইচাৰ লেনদেন কৰি আমি পাব পাৰিছিলোঁ। APSCৰ কেলেংকাৰীৰ বিষয়ে আমি জানো, আৰু আপোনালোকে জানিব যে APSCত যিসকলে কেলেংকাৰী কৰি চাকৰি পাইছিলে আমি চাকৰিৰ পৰা তেওঁলোকক খেদি দিলোঁ। দিয়াৰ পিছতো তেওঁলোকে হাইকোৰ্ট সুপ্ৰিম কোৰ্ট কৰিয়ে আছে। সাধাৰণ মানুহ এজন হাইকোৰ্ট সুপ্ৰিম কোৰ্ট যাব নোৱাৰে, তেওঁলোক বাৰে বাৰে হাইকোৰ্ট সুপ্ৰিম কোৰ্ট গৈ আছে। তাৰমানে তেওঁলোকৰ ফাইনেন্সিয়েল বেকগ্ৰাউণ্ড কিমান ষ্ট্ৰং আছিলে। তাৰমানে আমাৰ APS ACS এইবিলাকত এসময়ত দুৰ্নীতি আছিলে, প্ৰতিটো চাকৰিত দুৰ্নীতি আছিলে। যোৱা 5 বছৰত আমি এটা কাম কৰিব পাৰিছিলোঁ যে চাকৰিৰ লগত দুৰ্নীতি শব্দটোক আমি পুৰা ডাইভৰ্চ কৰাই দিছিলোঁ, যে চাকৰি আৰু দুৰ্নীতি একে থাকিব নোৱাৰে, দুইটাৰ মাজত ডাইভৰ্চ হ'বই লাগিব। আজি যদি আপোনালোকে চাই 1,60,000 আমি চাকৰি দিলোঁ, এটা হাইকোৰ্ট কেছ হোৱা নাই, এটা ডিষ্ট্ৰিক্ট কোৰ্টত কেছ হোৱা নাই, আৰু সকলোৱে সন্তুষ্ট যে মোৰ যোনে পাইছে মেৰিটত পাইছে, যোনে পোৱা নাই মেৰিটত পোৱা নাই। আজি আমাৰ অসমত যোৱাবাৰ আমি 1,60,000 যি চাকৰি দিছিলোঁ সি আমাৰ ল'ৰা ছোৱালীৰ মাজত এটা কনফিডেন্স বিল্ডিং কৰিছিলে যে এতিয়া আমাৰ অসমত চাকৰি নামত দুৰ্নীতি নহয়। যিহেতু আমি এখন চৰকাৰে আকৌ উভতি আহিলোঁ, গতিকে ডেফিনেটলি আমাৰ ইয়ং জেনেৰেশ্যন নিউ জেনেৰেশ্যনে এইটো আশা কৰিব পাৰে যোৱা 5 বছৰত যেনেকৈ চাকৰি নামত দুৰ্নীতি হোৱা নাছিল, অহা 5 বছৰো আমি চাকৰি নামত দুৰ্নীতি হ'ব নিদিওঁ। কিন্তু মই দেখা পাইছোঁ যে প্ৰথম এডিআৰি পাতোতে 7 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছিলে, ছেকেণ্ড এডিআৰি পাতোতে 12 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে। তাৰমানে ছিষ্টেমটোৰ ওপৰত যিমানে আস্থা বাঢ়িব, ছিষ্টেমটোৰ ওপৰত মানুহৰ যিমানে কনফিডেন্স বাঢ়িব, কম্পিটিশ্যন আৰু বাঢ়িব। অহা কেইটামান দিনত আমি নেক্সট 5 ইয়াৰ্ছত 2 লাখ চাকৰিৰ কাৰণে আমাৰ এডভাৰটাইজবিলাক ওলাই থাকিব, আমি কম্পিট কৰিব লাগিব, কিন্তু মেৰিটৰ কোনো অল্টাৰনেটিভ নাথাকিব। অৰ্থাৎ আমি মেধাৰ শক্তিৰ ফলতেই আমি চৰকাৰত চাকৰি পাব লাগিব। সেইকাৰণে এই 3 বছৰ এজ এ ডিগ্ৰী ষ্টুডেণ্ট মই যি কেম্পাছত থাকিম, 2 বছৰ পষ্ট গ্ৰেজুৱেটত যি মই কেম্পাছত থাকিম, মোৰ এটা ৰিকুৱেষ্ট যে আমি শিক্ষাৰ ক্ষেত্ৰত চিনচিয়াৰ হ'ব লাগিব,
অধ্যয়নৰ লগত আমি জড়িত হৈ থাকিব লাগিব মধ্যবিত্ত মানুহৰ বাবে অধ্যয়নৰ বিকল্প নাই আজি বহুত পৃথিৱীত কিবা কিবি চলি থাকিব আমি ইনষ্টাগ্ৰামতো দেখিম ফেচবুকতো বহুত দেখিম কিন্তু সব ঠিক আছে but when it comes to the middle class and lower middle class বা poor মানুহ দুখীয়া মানুহ তেওঁলোকৰ বাবে শিক্ষাৰ একোৱে বিকল্প নাই